সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' আপলোড কৰিছোঁ চেনেলটোত। আৰু আজি হৈছে এপ্ৰিলৰ 23 তাৰিখ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এই দিনটোত কি কৰিলোঁ তাকে শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এই ৰাতিপুৱা ৰ'দটো যেতিয়া আমাৰ আগফালে চোতালত পৰে ইমান ধুনীয়া লাগে দেখিবলৈ চৌহদটো। হয়নে নহয় বাৰু কোৱাচোন? মই জাষ্ট গাটো ধুই আহিছোঁ। এতিয়া মই অকণমান গৰম পানী খালে মোৰ মানে অকণমান চৰ্দি লাগি আছে। গৰম পানীৰ লগত মই খাম এচিডি মৰিংগা। খাই খাই খতমেই হ'ল, জাষ্ট এটামান বাকী আছে। এতিয়া মোৰ জাপিব আছে এইবিলাক ঢেৰ চাৰা কাপোৰ। আগতীয়াকৈ এইখিনি জাপি লওঁ। আৰু এয়া চোৱা মোৰ ধুনীয়াকৈ কাপোৰ জাপি হৈ গ'ল। আৰু এতিয়া মোৰ ৰুমটো যে ইমান চাফা চাফা লাগিছে। মাই গ্ৰীণ টি একাপ বনাই দিলে, তাকে খাই আছোঁ মই এতিয়া। আজি মই অফিচত এইটো কুৰ্তি পিন্ধি যাম, কিন্তু এইটো মোৰ অলপ লুজ হয়, মানে অলপ ঢিলা ঢিলা। তো মই এইটো ফিটিং কৰি আহোঁ, কাৰণ মই কাপোৰ চিলাব জানো। চ' এতিয়া মই কাপোৰটো ওলোটাকৈ পিন্ধি অলপ মেজাৰমেণ্ট লৈ লওঁ। এতিয়া এইটো ফিটিং কৰি আনোগৈ ব'লা। এতিয়া ওপৰত যাব লাগিব মই। This is our machine. কাপোৰ চিলাই হৈ গ'ল। এতিয়া গৈ মই অফিচৰ কাৰণে ৰেডি হ'ম। ইমান ৰ'দ দিছে। এতিয়া মোৰ চব কাম কৰি হৈ গ'ল। এতিয়া মই অফিচৰ কাৰণে ৰেডি হ'ম। তো ফাৰ্ষ্ট মই সদায় আগৰ নিচিনাকৈ কৰিম স্কিন কেয়াৰ। স্কিন কেয়াৰ ইজ ছ' ইম্পৰ্টেণ্ট। মোৰ স্কিন কেয়াৰ ৰুটিনটো একদম চিম্পল হয়। এটা ট'নাৰ আছে, এটা মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীন লগালে মোৰ স্কিন কেয়াৰ কমপ্লিট। তো ফাৰ্ষ্ট মই ইউজ কৰিম এইটো মোৰ ট'নাৰ, টলি মলি ট'নাৰ। আৰু এয়া মই মোৰ হাতৰ মেহেন্দিটো দেখাই আছোঁ। ইন দ্য নেম অফ BTS মই এই মেহেন্দিটো লগাইছিলোঁ। Jamila, make me bulletproof. Shit, no, মোৰ স্কিন কেয়াৰটো এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া চুলিটো অলপ ফনিয়াই ল'ব লাগিব আৰু কাপোৰটো পিন্ধিম। দেন আই এম ৰেডি। So let's do this guys. जल्दी जल्दी से रेडी होते हैं, नहीं तो मैं ऑफिस के लिए लेट हो जाऊंगी। लेट
মোৰ আউটফিট চেকটো একদম বাহিৰত দিম একেবাৰে শেষত ওলাই মেলি লোৱাৰ পিছত এতিয়া মই কাপোৰ চাপোৰ পিন্ধি ল'লোঁ ধুনীয়াকৈ And this is my outfit check. মোক কেনেকুৱা লাগিছে বাৰু What a beauty. Look at my pani bottle, guys. So cute. Cutie sticker. মই লগাই থৈ দিছোঁ এক্সাৰচাইজ অকণমান কৰি দিওঁ আজি মই এইকেইটা অফিচত লৈ যাম আমলখি আমাৰ ঘৰৰে হয় খাবলৈ বহুত মিঠা মিঠা লাগে সেইকাৰণে মই লৈ লৈছোঁ অফিচত মাজে মাজে খাই থাকিবলৈ পালে ভাল লাগে আৰু ফেভৰেট इसके बिना मेरा दिन नहीं चलता और ইয়াত মই ষ্টিকাৰ লগাই থৈছোঁ কিউট ষ্টিকাৰ আই এম জাষ্ট এ গাৰ্ল আৰু এইফালে বাটাৰফ্লাই ষ্টিকাৰ আৰু এয়াই হৈছে আজি মোৰ ভাতৰ থালিটো একদম চিম্পল হয় লগত দালি আছে সৰু আলু ভাজি আৰু বগৰী আচাৰ মই একদম ওলাই মেলি ৰেডি এতিয়া যাওঁ অফিচলৈ বাই বাই অফিচত গৈ লগ পাম বেছি সময় নকৰোঁ দেৰি হৈছে কাৰণ আৰু ভাত পানী খাই মই 1 ঘণ্টা মোৰ মকতিয়া লৈছোঁ मेरी रेड बसंती মই এতিয়া অফিচৰ পৰা আহি পালোহি এতিয়া 5টা বাজিলে ইমান ভাগৰ লাগিছে থোৰামান ফেনটো লগাই শুই লওঁ তাৰপিছতহে কিবা বেলেগ কাম কৰিম আৰু বাই বাই আৰু এই সন্ধিয়া শুই উঠি মই কৰিলোঁ জেনিছাৰ লগত অলপ মস্তি আজিৰ ভিডিঅ'টোত ইমানেই আছিল নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই